সেই শব্দবোৰ নুশুনা হ'লে ভাল আছিল, কিয়নো শব্দবোৰ অভিমানী আছিল। ঠুনুকা শব্দবোৰে আজি হৃদয়ৰ এচুকত জিৰণি লৈছে, কিয়নো শব্দবোৰৰ ভাগৰ লাগিছে। সেই শব্দবোৰৰ বাবে আজি হৃদয়ত জাগিছে কাব্যিক শিহৰণ। শব্দবোৰ সদায় মোৰ উশাহত আবদ্ধ হৈ ঘূৰি ফুৰে। যেতিয়া দুখৰ অনুভৱ হয়, শব্দবোৰক মই প্ৰশ্ন কৰোঁ। শব্দবোৰ মোৰ অতি আপোন আছিল, তথাপিও কিয় শব্দবোৰৰ বাবে চকুলো সৰে মোৰ প্ৰতিটো পলত? শব্দবোৰে এষাৰতে সকলো বুজাই দিলে। আঘাত আপোন মানুহৰ পৰাই পোৱা যায়। ধন্যবাদ।